হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ তামোল পাৰিছিলে, মাও বুটলি আছে, মই অলপমান বুটলিলোঁ। গোটেইখিনি তামোলৰ থোক আনি পেলাই একে জেগাতে গোটাইছোঁ আৰু এইখিনি চিঙি এই বস্তাত ভৰাব লাগিব। এবস্তা মই অলৰেডি ভৰালোঁ আৰু এবস্তা ছাইডত ভৰাই থৈছোঁ। এই বস্তা চাওক, আৰু এইফালে মাও ধুনীয়াকৈ বুটলি আছে। গোটেই বাৰীখনতে মানে আজি তামোল পাৰিছে। আমাৰ আগতে বহুত তামোল আছিলে বাৰীখনত, কিন্তু এতিয়া মাজে মাজে কি হৈছে, তামোলৰ গছবোৰ মৰি গৈছে আৰু কিছুমান বুঢ়াও হৈ গৈছে। তাৰপৰা তামোলবোৰ কমকৈ লাগে, সেইবাবে মানে এবাৰ চব কেঁচাতে পাৰি পেলোৱা হৈছে। নহ'লে পকি গ'লে মানে তামোলৰ গোটবোৰ কেলে জানো বেয়া হৈ গৈছে, সেইবাবে কেঁচাতে পাৰি মেলি সোনকালে বোলো বিকি দিওঁ, নহ'লে এনেও যিকেইটকা পইচা আহিবলগীয়া আছিলে গোটেইকেইটকা নহাই হৈ পৰিব। সেইবাবে আজি চবেই মিলি পেলাই একেলগে তামোল পাৰিছোঁ। আগতে মানে কি হয়, যেতিয়া আমাৰ বাৰীখনত বহুত তামোল আছিলে, তেতিয়া এদিন মানে তামোল পৰা দিন হিচাপে ধৰি লোৱা হয়। সেইদিনাখন অকল মায়ে ভাতহে বনায়। আমি সৰু আমাৰ যিমানবোৰ লগৰ ল'ৰা ছোৱালী আছিলে চবকে মাতি আহোঁ, আৰু দাদাবোৰো আছিলে, সেইসকলে মানে আমাক তামোলটো পাৰি দিয়ে। আমি গোটেইখিনি একেলগে বুটলোঁ আৰু মাহঁতি ধুনীয়াকৈ ভাত বনাই সকলোকে দিয়ে। এনেকুৱা আছিলে মানে তামোল বুটলা বুলি ক'লে। এতিয়া যে একেবাৰে সেইবোৰ নাইকিয়াই হৈছে আৰু তামোলো আজিকালি কমকৈ ওলায়। এতিয়া চাওক, মায়ে মই ধুনীয়াকৈ বস্তাটোত ধৰি পেলাই ভৰাম, আৰু এটা বস্তা যিহেতু হ'ল, আৰু যিখিনি এতিয়া মোনাত থৈছিলোঁ সেইখিনি গোটেইখিনি এইটো বস্তালৈ ভৰাই দিয়া হ'ব। এয়া মায়ে মই ধুনীয়াকৈ কথা পাতি ভৰাইছোঁ। আগতে বহুত বেছি তামোল ওলায় আমাৰ, মানে ইমান তামোলৰ গছবোৰ এতিয়া মৰি গ'ল। এতিয়া মানে কিছুমান সমস্যা হৈ গ'লে, যিবোৰ সমস্যা মানে আগত নাছিলে। এতিয়া কিছুমান টাৱাৰ চাৱাৰ বহাই দিয়াৰ পাছত মানে তামোলৰ গোটবোৰ, মানে আগত ইমান ধুনীয়া ওলায়, যে তামোলৰ গোটবোৰ ক'লা পৰি যায় আৰু বহুত তামোল মৰি গৈছিলে আমাৰ ইয়াত যেতিয়া নতুনকৈ টাৱাৰ বনাইছিলে। যুগবোৰ পৰিৱৰ্তন হৈছে, সেইটোৰ পৰা মানুহৰ বাৰীত বস্তু নথকা হৈছে আজিকালি। আগৰ নিচিনা বাৰীত বস্তু নকৰাই হ'ল। তাৰোপৰি আমাৰ মানে আগতে বাৰীতে সকলোবোৰ খেতি কৰিছিলে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মনত পৰে কেতিয়াবা, বহুত মানে এইফালে ছাইডেও এতিয়া তামোলৰ বাৰীখন দেখিছে, ইয়াত গোটেই কলগছ আছিলে। আৰু আমাৰ সেইফালে য'ত আমাৰ চাহ পুলি আছে, তাতহে মানে তামোল গছ বহুত আছিলে মানে, আৰু বহুত তামোল ওলায় আমাৰ একদম একেদিনাখনে কুইণ্টেল হিচাপে তামোল ওলায়। এতিয়া যে বহুত কমি গ'লে সেইবোৰ। আৰু শাক পাচলিও তেনেকৈ আগতে বাৰীতে কৰে, যিটো লাগে বাৰীৰ পৰাই ছিঙি আনে। এতিয়া মানে বান্দৰ চান্দৰবোৰ হোৱাৰ পৰা ধৰি বাৰীত আকৌ খেতি কৰিব নোৱাৰা হ'ল, সেইবাবে আজিকালি এইবোৰ নকৰাই হ'ল। এয়া দেখিছে তামোল ইমানখিনি, মনটো বেয়াও লাগিছে দেই দেখি পেলাই। আগতে ইমানবোৰ তামোল বুটলোঁ, আজিকালি একেবাৰে তামোল নাইকিয়া হৈ গ'লে। সময়ৰ লগত সকলোবোৰ সলনি হৈ যায়। আৰু বাকী ভিডিঅ'টো ইয়াতে সামৰিম আৰু কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।